হাই আপোনালোকক এটা কথা ক'বলৈ আছে জানেনে সিদিনাখনতো কাণ ফুটোৱাটো আপোনালোকক দেখালোঁ তাৰ পাছততো একো কোৱা নহ'ল গতিকে তাৰ পাছত আমাৰ কি অৱস্থা হ'ল জানেনে কাণ ফুটাই ঘৰলৈ লৈ আহিছিলোঁ পাপাক গৈছিলে নহয় চৰি পাপাক অফিচৰ পৰা দুপৰীয়া ভাত খাবলৈ আহে আহোঁতে আমাক তাৰ পৰা লৈ আহিছিলে মানে বম্বে ষ্ট'ৰৰ পৰা কিন্তু ছোৱালী ঘৰলৈ নাহে কাণ ফুটাওঁতে মই তাইক ফুচলাবৰ কাৰণে কৈছিলোঁ যে মই পাৰ্কলৈ নিম ফুৰাবলৈ নিম কিন্তু কাণ ফুটাই যাহাই হ'ল তাৰ পাছততো আমি ভাবিছোঁ যেন তেন ঘৰ আহোঁ কিন্তু ঘৰলৈ নাহে ছোৱালী ইমানেই উৎপাত কৰিছে উপায় নাপায় জেঠাইকে মানে দদায়েকক নিছিলে ছুইমিঙলৈ তো উপায় নাপায় জেঠাইকে আমাকো আকৌ লগতে নিবলগীয়া হ'ল মানে গোটেইখন খেলি মেলি হৈ থাকিলে তাৰ পাছতে আমি দুজনীও গৈ পালোঁগৈ ছুইমিং দদায়েককো নিলে বিকাশ দাক চাগে আপোনালোকে চিনি পায় মই মাজে মাজে কৈ থাকোঁ আৰু দেখুৱাওঁ মই মানে প্ৰায় আকৌ গৈ আমি ছুইমিং পালোঁগৈ আৰু অকণমান তাৰ ভিডিঅ' ৰাখি থ'লোঁ আপোনালোকক দেখাবৰ কাৰণে আমি ছুইমিং পালোঁহি তাতে আমাৰ বাৰ ল'ৰাই মানে ছুইমিং কৰে অকণমান তাইক দেখালোঁহি তাই বহুত দিনৰ পৰা মন যায় যেতিয়াই মানে জেঠাইকে দদায়েকক ছুইমিঙলৈ আনে তাই সদায় আহিবলৈ ইচ্ছা কৰে আজি সেই আশাটো পূৰ হ'ল অকণমান তাই এইবোৰ চাই ভালেই পায় সেইকাৰণে অকণমান তাইৰ কাণ ফুটোৱাৰ দুখটো পাহৰিবৰ কাৰণে মানে বিষ আৰু দুখ দুয়োটাই পাহৰাবৰ কাৰণে আমি অকণমান লৈ আহিলোঁ তাইক এণ্টাৰটেইন কৰিবলৈ কিন্তু ইয়াতেই শেষ নহ'ল তাই যে ক'লোঁ পাৰ্ক নিম সেই যে পাৰ্কলৈ যাবলৈ তাই উৎপাত মুঠতে পাৰ্ক যায় ছুইমিং চাই শেষ নাই হোৱা মানে আধাতে এৰি তাই পাৰ্কলৈ যাবলৈ উৎপাত কৰিলে গতিকে আমি ওলাই আহিলোঁ বাহিৰলৈ ভাবিলোঁ অকণমান তাইক পাৰ্কখন যিহেতু বনাই আছে গতিকে আমি ভাবিলোঁ কবিতা কাননলৈকে অকণমান লৈ যাওঁ তাতে অকণমান ঝুলনা ঝুলিব আৰু অকণমান খেলিব ভাল লাগিব গতিকে আহি পাই গ'লো সেই কবিতা কানন ইয়াত অকণমান খেলিলে অকণমান নহয় দেই বহুত দেৰি খেলিলে চাৰে 4:30মান বজাৰ পৰা প্ৰায় 6:30মান বজালৈকে তাই খেলিলে বুলিব পাৰি মানে আহি মুঠতে ৰক্ষাই পোৱা নাই ইমানেই ফূৰ্তি কাণৰ বিষ ক'ত পাহৰিলে সেই যে দুখ ক'ত পাহৰিলে চব ক'বই নোৱাৰোঁ মানে খেলি মানে ভাগৰেই নালাগে আমিও ভাবিলোঁ যিমান খেলক মানুহৰো ছুইমিং শেষ হওক আহক একেলগে যাম গতিকে তাইক মন খুলি প্ৰাণ খুলি খেলিবলৈ আমি এৰি দিলোঁ তাইও আৰু নিজৰ জোচতে খুব খেলিলে গতিকে ভাবিলোঁ অকণমান আপোনালোকক সেয়াও দেখাওঁ ক'বলৈ থাকি গ'ল সেইদিনাখন লৰালৰিকৈ মই কাণ ফুটোৱা ভিডিঅ'টো দিলোঁ গতিকে তাৰো অকণ ভিডিঅ' ৰাখি থৈছিলোঁ যিহেতু এতিয়া ভাবিলোঁ তাৰো অলপ আপোনালোকৰ আগত দেখাই দিওঁ তাই কাণ ফুটোৱাৰ পাছত কি কৰিছিলে বহুতে সুধিছে মোক কাণ ফুটাওঁতে কান্দিছিলে নেকি কি কৰিছিলে হয় তাই বহুত কান্দিছিলে কি কৰিছিলেও সোধে গতিকে তাৰ পাছত কি কৰিছিলে নাই একো কৰা নাই তাই চব পাহৰি থাকিলে তাইক ফুৰাবলৈ লৈ গ'লোঁ তাই মনৰ হেঁপাহেৰে খেলিলে ফূৰ্তি কৰিলে তাৰপিছত চব পাহৰি থাকিলে তাৰ পাছত দদাইকো আহিলে ছুইমিং শেষ হ'ল দদাইকো আহিলে দুইটা বহুত ফূৰ্তি পাইছে দুইটাই পূৰা খেলিলে তাইতো এনেও দদাইকক পালে আৰু একোৱেই নালাগে গতিকে সেয়া আৰু তাৰ ভিডিঅ' অকণ আপোনালোকৰ কাৰণে ৰাখি থৈছিলোঁ দেখাম বুলি সেইদিনাখন লৰালৰিকৈ মই কাণ ফুটোৱা ভিডিঅ'টো দিলোঁ দিয়া নহ'ল গতিকে আজি ভাবিলোঁ পিছৰ অকণ আজি দি দিওঁ গতিকে চাব ভাল লাগিলে লাইক এটা কৰিব আৰু
তাৰ পাছতে গ'লোঁ আমি মৌচাক, কাৰণ গোটেই দিনটো মানে আমি ঘৰৰ পৰা 1টামান বজাতে ওলাই গৈছিলোঁ, মই আৰু ছোৱালী। তাৰ পাছতে কাণ চান ফুটাই মেলি আকৌ গ'লোগৈ সেই চুইমিঙলৈ। তাৰপাছতে সেয়া তাই গ'ল কবিতা কাননলৈ লৈ গ'লোঁ। তাৰপাছত বহুত দেৰি হৈ গ'ল, সিহঁতৰো ভোক লাগিছিলে, মানুহটো ভোক লাগে কাৰণ চুইমিং কৰে, বহুত এক্সাৰচাইজ হয় ন, গতিকে সেয়া অকণমান মৌচাকলৈ নি খোৱা বোৱা কৰিলোঁ। তাৰপাছত এয়া আহি ঘৰ পাই গ'লোহি। আৰু ৰাস্তাতে তাই শুলে, স্কুটিতে শুলে। তাই বহুত ভাগৰ লাগিলে, খেলিলে, কান্দিলেও। আৰু কাণ ফুটোৱা দিনটোৰ বাকী ভিডিঅ'কণ এয়াই আছিলে। আজিলৈ আহোঁ, আকৌ নেক্সট ব্লগত লগ পাই আছোঁ, বাই।